আমাৰ এই চাউল খাইছি নিমখ খাইছি তেল খাইছি আৰু ধান ঘৰ ভাঙছি আৰু ধান নিছি কেইটা হাতী আছিল 5টা প্ৰায়ে হাতী আহে নেকি সদায় আহি থাকে যোৱাবাৰো ভাঙছি 3বাৰ 4বাৰ হয় ভাঙা একো নাপাওঁ সেনেকুৱা হৈছে আমাৰ ফৰেষ্টৰ মানুহ আহে নে নাই নাই কেতিয়াবা আহে নি দেখা যায় গুচি যায় সেনেহেন ভয়তে আছে আপোনালোকৰ ভয় আছে আমাৰ ভয় আছে সদায় ভয় কৰি থাকে আৰু ঘুমাব নাপায় ক্ষতি কৰি থাকে ইমান কাম কৰি হাজাৰ কৰি সেনে যদি আৰু বাৰিষাৰ দিন না খেতি তুলিব লাগে আলি দিব লাগে সেই এনেকুৱা কথা হৈছে আমাৰ ৰাতি হাতী আহে প্ৰায় আহে সদায় আহি থাকে একদিনে বাছ নাই সদায় আহি আজি তাপাপুৰত কি হৈছিল কালি ঘৰত কি হৈছিল কালি এই ঘৰটো ভাঙি গেল আৰু এইটো জাকৰেছি জাগাৰ বাইদেউ ঘাংৰাং ঘুৰুং কলক এই চলিকেইটা আহিলাক আহি পেলাই হাতীয়ে ভাঙিছে একদম ফুট কিমানটা হাতী আহিছে 5টা আছে 5টা আছে ৰাতি আহিছিল ৰাতি কি ক্ষতি কৰিছে কি ক্ষতি কৰিছে মানে চাউল খালাক তেলটো খালাক তাৰমানে মই আনিছিলোঁ মাত্ৰ 2 পেকেট 1 পেকেটটো শেষ মানুহ কিবাকে মানুহ ক'ত ঘৰৰ ভিতৰতে আছিল ভিতৰতে আছিল তাৰপিছত ফেফৰাই দিল লৰ সেইটো তাৰমানে এই গতিকে আমি বেছি খা নকৰোঁ আৰু এতিয়া মানুহকেইটা অলপমান চক খাই আছে আপোনাৰ থকা ঘৰটো ভাঙি দিলে এইটোৱে